মোৰ স্বামীয়ে মোৰ বহুত ধ্যান ৰাখিছিল। মোৰ বাবে দামী দামী বস্তু লৈ আহিছিল। কিন্তু তেওঁৰ ইমান দামী বস্তু দিয়াৰ কোনো সামৰ্থ্য নাছিল। মই বৰ আচৰিত হৈছিলোঁ। ক'ৰ পৰা ইমানবোৰ বস্তু আনে মোৰ বাবে? প্ৰায়ে হোটেলৰ পৰা খোৱা বস্তু আনিছিল। মোৰ পচন্দ কেনেকৈ জানিছিল নাজানো। মই ভালপোৱা বস্তুবোৰ আনি মোৰ আগত দিছিল। কিন্তু ৰাতি হোৱাৰ লগে লগে ঘৰটোৰ বিশেষ এটা কোঠালৈ সোমাই গৈছিল আৰু ভিতৰৰ পৰা হুক মাৰি লৈছিল। মই ভাবি ভাবি পাৰ নোপোৱা হৈছিলোঁ। মোৰ বাবে ইমান চিন্তা কৰে, প্ৰয়োজনীয় সকলো বস্তু আনি দিয়ে, অথচ মোৰ প্ৰতি কিয় ইণ্টাৰেষ্ট নাই? তেওঁ মোৰ লগত কিয় ৰুমত নাথাকে? মোৰ লগত কিয় কথা নাপাতে? মোৰ লগত আন স্বামী স্ত্ৰীৰ দৰে কিয় সম্পৰ্ক নাৰাখে? এদিন মনে মনে সেই বিশেষ কোঠাটোত লুকাই আছিলোঁ। যেতিয়া তেওঁ কোঠাটোলৈ সোমাই আহিছিল, তেওঁৰ কাণ্ড দেখি মই মোৰ কাণ দুখন দুয়োটা হাতেৰে জোৰেৰে হেঁচি ধৰিছিলোঁ। মোৰ নাম নমিতা। মই দেখাত বহুত ধুনীয়া আছিলোঁ। মোৰ বৌয়ে সেয়ে মোক বহুত হিংসা কৰিছিল। তাই কৈছিল, তোৰ এই ধুনীয়া চেহেৰা মই মানুহৰ আগত ওলাব নোৱাৰা কৰি দিম। মই কৈছিলোঁ তেতিয়া, ভগৱানলৈতো ভয় কৰা বৌ। মইনো তোমাৰ কি অনিষ্ট কৰিলোঁ? কিয় ইমান বেয়াকৈ কোৱা মোক? মোৰ মা জীয়াই আছিল, কিন্তু দেউতা সৰু থাকোঁতেই ঢুকাল। লাহে লাহে বৌ অত্যাচাৰ বাঢ়ি আহিল। দাদাকো লগাই লগাই বৌফলীয়া কৰি লৈছিল। বৌ অত্যাচাৰ সহিব নোৱাৰি এদিন মাও প্ৰেছাৰ ষ্ট্ৰক হৈ ঢুকাল। মা থকালৈকে ভালকৈয়ে আছিলোঁ। বৌ অত্যাচাৰত মায়ে মোৰ হৈ মাত মাতিছিল। কিন্তু মা নোহোৱাৰ পৰা বৌ আৰু দাদাই মোক একেবাৰে দেখিব নোৱাৰা হ'ল। এদিন সন্ধিয়া দাদা মোৰ ৰুমলৈ সোমাই আহিল আৰু মই ভাবিছিলোঁ দাদাই মা নোহোৱাৰ অভাৱ অনুভৱ কৰিছে চাগে আৰু মই কান্দি আছোঁ নেকি চাবলৈকে আহিছে। কিন্তু মই ভবাৰ সম্পূৰ্ণ বিপৰীত। দাদাই মোক ক'বলৈ ধৰিলে, অহা দেওবাৰে তোৰ বিয়া। মইতো বৰ আচৰিত হ'লোঁ আৰু তাক সুধিলোঁ, কি? সি ক'লে, মই দৰাঘৰৰ লগত সকলো কথা পাতি ফাইনেল কৰি আহিছোঁ। মোৰ শৰীৰত শক্তি নোহোৱাৰ দৰে লাগিছিল। মই দৰানো ক'ৰ কি কথা একো নুসুধিলোঁ, কাৰণ মা ঢুকাই যোৱাৰ মাত্ৰ কেইমাহমানহে হৈছিল। মাৰ দুখ মই পাহৰিব পৰা নাছিলোঁ। আগৰ দৰে প্ৰতিবাদ কৰি কথা ক'বলৈ মোৰ সাহস নাছিল, কাৰণ বৌয়ে যি ক'ব দাদাই সেয়াই শুনিব। প্ৰতিবাদ কৰি একো লাভ নহয়। সি লগতে ক'লে, ঘৰৰ পৰা বিশেষ বস্তু দিবলৈ নাই, কাৰণ মা দেউতাই কোনো খাজনা মোৰ বাবে থৈ যোৱা নাই। তেনেই সৰুকৈ নিয়ম মাত্ৰ বিয়াখন হ'ব। মই একো নক'লোঁ। মনতে ভাবিলোঁ, যমৰ যাতনা খাই জীয়াই আছোঁ, কিজানি বিয়াৰ পিছত ভাল দিন আহিব। এইদৰে বিয়াৰ দিনটো অপেক্ষা কৰি আছিলোঁ। বিয়াৰ দিন আহি পৰিল। কিন্তু বিয়াৰ দিনা দৰাটো দেখি মই বৰ আচৰিত হ'লোঁ। কি ধৰণৰ মানুহৰ লগত মোৰ বিয়া ঠিক কৰিলে? এয়াও মোৰ বৌৰে কাম হ'ব চাগে, কাৰণ তেওঁ মোৰ লগত কিবা কথাত কাজিয়া লাগিলে প্ৰায়ে কৈছিল, তোৰ এই ধুনীয়া মুখখন মই কাৰোৰে আগত উলিয়াব নোৱাৰা কৰি দিম। তাইয়ে চাগে প্ৰতিশোধ লৈছে, কাৰণ দৰাজন বৰ আচৰিত ধৰণে বহি আছিল। সৰু ল'ৰা-ছোৱালীয়ে দেখিলে ধৰিব পাৰিব যে তেওঁ কোনো নৰ্মেল মানুহ নহয়, এটা পাগল। কাৰণ তেওঁৰ হাতত কেইটামান মৰ্টন আছিল। লাহে লাহে ইটোৰ পিছত সিটো বাকলিয়ে চাকলিয়ে খাই আছিল। কাপোৰকেইটা নতুনেই পিন্ধিছিল যদিও ইমানেই লেতেৰা কৰিছিল যে একদম সৰু ল'ৰাই যেনেকৈ বালি বোকাত খেল খেলি কাপোৰ লেতেৰা কৰে, এনেকুৱাই মোৰ দৰাটো। সকলোৱে গম পাইছিল যে এটা পাগলৰ লগত মোৰ বিয়া। চুবুৰীয়া কেইগৰাকীমানে ক'বলৈ ধৰিলে, মাক বাপেক নোহোৱা ছোৱালীজনীকনো ককায়েক বৌয়েকে ইমান অন্যায় কৰিব লাগেনে? তেওঁলোকৰ কথাবোৰ শুনি মই আকৌ দৰাটোৰ ফালে চালোঁ। কিন্তু সেই সময়ত বিয়া সম্পূৰ্ণ হৈ বিদায়ৰ সময় আহি পৰিছিল। মই কান্দিবও নোৱাৰা হৈ পৰিছিলোঁ। মোৰ লগত এইবোৰ কি হৈ আছে ভাবি থাকোঁতেই কেতিয়ানো দৰাঘৰ আহি পালোহি গমেই নাপালোঁ।
এবাৰলৈ মোৰ দাদা আৰু বৌয়ে নাভাবিলে বিয়াৰ পিছত মই কি খাম, কেনেকৈ থাকিম এই পাগলটোৰ লগত। এবাৰ ভাবিছিলোঁ ঘৰলৈকে গুচি যাওঁগৈ, কেনেকৈ থাকিম ইয়াত। কিন্তু বৌ সেই কালীগোসানীৰ ৰূপটোলৈ মনত পৰি থমকি ৰলোঁ। যি হয় হ'ব আৰু, ভাগ্যকে ধিয়াই। কাৰণ মই কেতিয়াও কাৰোৰে অন্যায় কৰা নাই, ভগৱানেও মোক বিপদত নেপেলায়, এইদৰেই নিজকে সান্তনা দিলোঁ। ঘৰটোত 5টা কোঠা আছিল। এটা ধুনীয়া আটোমটোকাৰী ঘৰ। যদিও তেওঁ পাগল আছিল, ঘৰটো পৰিষ্কাৰকৈয়ে ৰাখিছিল। এটা কোঠাত অলপ ভগা-ছিগা বস্তু আৰু পুতলা কেইটামান পৰি আছিল। লাহে লাহে সন্ধ্যা ভাগি ৰাতি নামি আহিছিল। তেওঁৰ ককায়েক মোৰ ৰুমলৈ সোমাই আহিল। মই অলপ ভয় খাইছিলোঁ। তেখেতে ক'লে, বোৱাৰী ভয় কৰিব নালাগে, মই তোমাক কথা এটা কওঁ বুলিহে আহিলোঁ। সি ইয়াত অকলেই থাকে। মই মোৰ পত্নী আৰু ল'ৰা-ছোৱালীকেইটা সেই যে ঘৰটো দেখিছা তাতেই থাকোঁ। আগতে আমি ইয়াক চোৱা-চিতা কৰিছিলোঁ। এতিয়া তাৰ সকলো দায়িত্ব তোমাৰ। মোৰ পত্নীয়ে বাৰে বাৰে ইয়ালৈ মই অহাটো ভাল নাপাব পাৰে। গতিকে কিবা অসুবিধা হ'লে এই ফটোখনতে মোৰ নাম্বাৰটো লিখি দিছোঁ, তুমি মোক ফোন কৰি জনাবা। এতিয়া পাগল হ'লেও ইয়ে তোমাৰ জীৱন, তাৰ ধ্যান ৰাখিবা। মই বৰ ভয় খাইছিলোঁ, কি হ'ব মোৰ জীৱনটোৰ এই ভাবি। তেখেতে লগতে এইটোও ক'লে যে সকলো ভাল হ'ব, মাথো ভয় নাখাবা। মই মাথো হয়ভৰ দি মূৰটো জোকাৰিলোঁ। তেখেতে আকৌ ক'লে, সকলো ভাল হ'ব, তুমি মাথো ভয় নাখাবা। মই ভাবিব ধৰিলোঁ, একেটা কথাকে কিয় দোহাৰি আছে। এইদৰে কৈ তেখেত গ'লগৈ। মই একো বুজি পোৱা নাছিলোঁ। মোৰ স্বামী পুতলা এটা লৈ কোঠা এটাত বহি আছিল। মই অলপ সময় ওচৰতে থিয় দি ৰৈ আছিলোঁ। ভাবিছিলোঁ মোক মাতিব, কিবা সুধিব। কিন্তু তেনে একো নহ'ল। মই বৰ ভাগৰত ক্লান্ত হৈ আছিলোঁ। বেলেগ এটা কোঠাত গৈ শুই গ'লোঁ। ভাবিছিলোঁ দুৱাৰখনৰ হুকটো মাৰি লওঁ, কিন্তু কিয় জানো মাৰিবৰ মন নগ'ল। খুব সুন্দৰ টোপনি আহিল মোৰ। যেতিয়া সাৰ পাই চকু মেলোঁ, ৰাতিপুৱা প্ৰায় 6 বাজিছিল আৰু মোৰ মূৰৰ শিতানৰ কাষত থকা চকীখনত মোৰ স্বামী বহি আছিল। মই বৰ ভয় খাইছিলোঁ। যেতিয়া কাষত থকা টেবুলখনত চকু পৰিল, বৰ আচৰিত হ'লোঁ। টেবুলত চাহ, ৰুটি, বিস্কুট আদিৰে ভৰি আছিল। মই ভাবিছিলোঁ তেওঁৰ ককায়েকে লৈ আনিছে চাগে। ইফালে সিফালে চালোঁ, ক'তো তেখেতক দেখা নাপালোঁ। হোটেলৰ পৰা কিনি অনাৰ দৰেই পেকিং। দেখি বুজিলোঁ সেয়া বাহিৰৰ পৰাই কিনি অনা খাদ্য। তেওঁ ক'লে, খাই লোৱা এয়া। মোক প্ৰথম মাতিছে তেওঁ। এইদৰে কৈ তেওঁ নিজেও খাবলৈ ধৰিলে। মই বৰ আচৰিত হ'লোঁ। পাগল যদিও ইমান জানেনে তাৰ পৰা খাদ্য কিনি আনি মোক দিব লাগে বুলি। তেতিয়াহ'লে ই কেনেকৈ পাগল হ'ল। মই এইদৰে ভাবি থাকোঁতেই সি চিঞৰি চিঞৰি গান এটা গাবলৈ ধৰিলে। মোক আকৌ ভাবিবলৈ বাধ্য কৰালে সি পাগল বুলি। ময়ো খাই ল'লোঁ আৰু ঘৰখন চাফা কৰাত লাগি গ'লোঁ। ঘৰখনত প্ৰয়োজনীয় সকলো খোৱা বস্তু যোগাৰ আছিল। মই দুপৰীয়াৰ আহাৰ বনাই দিলোঁ। হয়তো ককায়েকেই সকলো বস্তু আনি এইদৰে যোগাৰ দিছে। মনতে ভাবিলোঁ, মই নাজানো কিদৰে এই ঘৰখন চলিব। ভাত বনাই থাকোঁতেই মোৰ স্বামী ঘৰৰ পৰা ওলাই যায়। মই বৰ ভয় খাইছিলোঁ। কিজানি ক'ত গৈ ওলাই গৈ। ঘৰৰ ৰাস্তা পাহৰি গ'লে কি হ'ব। ভয় খাই তেওঁৰ ককায়েকক ফোন কৰিলোঁ আৰু তেওঁ ঘৰৰ পৰা ওলাই যোৱাৰ কথা ক'লোঁ। তেতিয়া ককায়েকে ক'লে, সি মাজে মাজে যায় তেনেকৈ, চিন্তা কৰিব নালাগে। ৰাতি আকৌ ঘূৰি আহে। যদি ৰাতি ঘূৰি নাহে মোক খবৰ দিবা। মই ক'লোঁ, ঠিক আছে। ৰাতি মোৰ স্বামী ঘূৰি আহিল। তেওঁৰ হাতত এটা টোপোলা আছিল। মোৰ হাতত সেইটো গুজি দিলে। খুলি চাই দেখোঁ ফুল কেইপাহমান। তেওঁ ক'লে, তোমালৈ আনিছোঁ। মই আকৌ আচৰিত হ'লোঁ। ই কেনেকৈ পাগল। মোৰ বাবে ফুল আনিব লাগে বুলিও জানে। মই খাবলৈ দিলোঁ, ধুনীয়াকৈ খোৱা বোৱা কৰিলে। আৰু খাই হোৱাৰ লগে লগে তেওঁ সেই বিশেষ কোঠাটোলৈ গুচি গ'ল। অলপ পিছত
মই গৈ চাওঁ, দুৱাৰখন ভিতৰৰ পৰাই লক কৰি থোৱা আছে। ভালদৰে দিনবোৰ পাৰ হ'ব ধৰিলে। মই যিদৰে ভাবি ভয় খাই আছিলোঁ, সকলো তাৰ ওলোটা হ'ল। তেওঁ যেতিয়াই ঘৰৰ পৰা ওলাই যায়, কিবা নহয় কিবা এটা মোলৈ সদায় আনে। নাজানো তেওঁ পইচা ক'ত পায়। ঘৰৰ বস্তু কমি আহিছিল। তেনেতে এদিন তেওঁৰ ককায়েকে আহি 20,000 টকা মোৰ হাতত দিয়ে। মই সুধিলোঁ, এইখন ঘৰো কি আপুনিয়ে চলায় নেকি? দাদাই ক'লে, নাই, তেনেকুৱা কোনো কথা নহয়। আচলতে আমাৰ 2 ভাই ককাই নামত অলপ দোকান আছে। সেইবোৰ ভাড়াত দি থোৱা আছে। তাৰ ভাড়া মাহেকত পাওঁ। আধা মোৰ আৰু আধা তাক দিওঁ। এতিয়াৰ পৰা তোমাৰ হাতত দিম। মই ঘৰৰ প্ৰয়োজনীয় সকলো বস্তু কিনিলোঁ। এদিন হঠাতে মোৰ দাদা আৰু বৌ আহি ওলালহি। পাগললৈ বিয়া দি এতিয়া হয়তো মোৰ ৰেহ-ৰূপ চাবলৈ আহিছে। কিন্তু যেতিয়া মোক দেখিলে দুয়োটা বৰ আচৰিত হ'ল, কাৰণ মই ধুনীয়া এযোৰ কাপোৰ পিন্ধি আছিলোঁ আৰু তেওঁলোকক বিধে বিধে খাবলৈ দিয়াত। বৌৱে উচ-পিচ কৰি আছিল। অৱশেষত ৰ'ব নোৱাৰি সুধিয়ে দিলে, এইবোৰ ইমান ধুনীয়া ধুনীয়া খোৱা বস্তু আৰু তোৰ কাপোৰ-কানিবোৰ কোনে আনে? মই ক'লোঁ, মোৰ স্বামীয়ে। বৌৱে ক'লে, সেই পাগলটোৱে ভালদৰে নিজৰ মুখ-হাত কেইটাকে ধুব নাজানে, তোলৈ কি বস্তু আনিব? মই ক'লোঁ, কোনে ক'লে তোমাক সি নিজৰ মুখ-হাত ধুব নোৱাৰে বুলি? তেনেতে মোৰ স্বামীয়ে হাতত এটা টোপোলা লৈ ক'ৰবাৰ পৰা আহিছিল। মোৰ হাতত সেইটো গুজি দি ভিতৰলৈ সোমাই গ'ল। মই বৌহঁতৰ মুখৰ আগতেই খুলিলোঁ টোপোলাটো। তাত মোৰ বাবে চাদৰ এখন আৰু কেইটামান বিস্কুটৰ পেকেট লৈ আনিছিল। মোৰ দাদা আৰু বৌ দুয়োটাৰে মুখৰ মাত হৰিল, কাৰণ তেওঁলোকে যি ভাবিছিল তাৰ সম্পূৰ্ণ ওলোটা দেখা পালে। দাদায়ে লাজ পাই লাহেকৈ ক'লে, লৰালৰিকৈ মই তোৰ বিয়া পাতি এটা ভুল সিদ্ধান্ত লৈছিলোঁ। মোক মাফ কৰি দে। মই ক'লোঁ, একো ভুল সিদ্ধান্ত লোৱা নাই দাদা তই। মই সঁচাকৈয়ে বহুত সুখী। বৌ যেন চাটি-ফুটি লাগি আছিল মোৰ সুখ দেখি। তেওঁ বহাৰ পৰা উঠি ঘপককৈ ক'লে, আমি যাওঁ দে। এই বুলি কৈ গ'লগৈ দুয়ো। মোৰ স্বামীয়ে মোৰ লগত কোনো কথা নাপাতে। মোৰ সকলো বস্তুৰ অভাৱ পূৰণ কৰে, কিন্তু ৰাতি হোৱাৰ লগে লগে সেই বিশেষ ৰুমটোলৈ গুচি যায় আৰু ভিতৰৰ পৰা লক কৰি লয়। মই বৰ অশান্তি পাইছিলোঁ এই কথাত। সুধিবলৈ মন গৈছিল, কি আছে তাত? কিয় থাকে তাত? মোৰ এজন বন্ধু আছিল। তেওঁ পাগলৰে ডক্তৰ। তেওঁক লগ ধৰিও মই সুধিছিলোঁ, মানুহজনে কিয় এইদৰে থাকে? তেতিয়া বন্ধুজনে ক'লে, মৰম কৰি আবদাৰ কৰিলে এনেকুৱা পেচেণ্ট সোনকালেই ভাল হয়। লাহে লাহে মই বুজি উঠিছিলোঁ যে সেই কোঠাটোত কিবা এটা এনেকুৱা বিশেষ ৰহস্য আছে, যাৰ বাবে তেওঁ সদায়ে যায় তালৈ। মই এদিন মনে মনে তেওঁ অহাৰ আগতেই সেই ৰুমটোত সোমাই লুকাই আছিলোঁ। যেতিয়া তেওঁ ঘৰলৈ আহিল, কেউফালে মোক বিচাৰি ফুৰিছিল। মোক বিচাৰি নাপাই কোঠাটোৰ ভিতৰলৈ সোমাই আহি এখন চকীত বহি পৰিল। মোৰ হাত-ভৰিবোৰ কঁপিবলৈ ধৰিছিল, কাৰণ দুৱাৰখনো ভিতৰৰ পৰা বন্ধ কৰি লৈছিল। পাগল যিহেতু, কি কৰে কি ঠিক, এই ভাবি। কিন্তু তেওঁ গভীৰ চিন্তাত থকাৰ দৰে হাত দুটাৰে মূৰটো ধৰি চকীখনত হাউলি বহি আছিল। মই পৰ্দাৰ আঁৰৰ পৰা সকলো চাই আছিলোঁ। তেওঁ ভবাই নাছিল যে মই তেনেকৈ তাত সোমাই লুকাই থাকিম। হঠাতে দেখিলোঁ, তেওঁৰ মুখৰ পৰা পাগলৰ সকলো লক্ষণ নোহোৱা হৈ পৰিল, যিবোৰ মই সদায়ে দেখি আহিছিলোঁ। মই বৰ আচৰিত হৈ পৰিলোঁ। কিবা এটা যে ৰহস্য আছে অনুমান কৰিছিলোঁ। অলপ দেৰিৰ পাছত দেখিলোঁ, তেওঁ এটা ডাঙৰ ফোন জেপৰ পৰা উলিয়াইছে আৰু কাৰোবাক ফোন কৰিছে। মই দেখি আচৰিত হ'লোঁ। ফোনত কাৰোবাক ভাল জনা-বুজা মানুহে কোৱাৰ দৰেই কথাবোৰ কৈছে। মই শুনা পালোঁ, তেওঁ কৈছে 2 লাখ টকাৰ বস্তু অৰ্ডাৰ ল'বলৈ। মই সকলো সপোন দেখা যেন লাগিছিল, কাৰণ দুনিয়াৰ মানুহৰ আগত পাগলৰ ভাওজুৰি থকা মোৰ স্বামী আচলতে পাগল নহয়। তেওঁ ইয়াত বহি ব্যৱসায় চলাই থাকে।
এবাৰ ভাবিছিলোঁ মুখৰ আগত ওলাই দিওঁ নেকি, কিন্তু আকৌ ভাবিলোঁ আৰু কি কৰেনো চাই লওঁ। অলপ পাছত জেপৰ পৰা এসোপামান পইচা উলিয়াই টেবুলৰ ওপৰত থলে আৰু আকৌ ফোনত বেলেগ কাৰোবাৰ লগত কথা পাতিবলৈ ধৰিলে। তেওঁ হয়তো এইবাৰ ককায়েকৰ লগত কথা পাতিছে। কৈছে, দাদা, মই নমিতাক সকলো কথা কৈ দিওঁ নেকি? তাই মোৰ পত্নী, গতিকে তাই জনাটো দৰকাৰ। বিয়াৰ 4 মাহ হৈ গ'ল। মই তাইৰ লগত থাকিব বিচাৰোঁ। তাই অতিষ্ঠ হৈ মোক এৰি গুচি যায় যদি? মই তেতিয়া তেওঁৰ সন্মুখত ওলাই দিলোঁ। তেওঁ এইবাৰ আচৰিত হ'ল। মই ক'লোঁ, মই সকলো কথা শুনি আছিলোঁ। কিয় আপুনি দুনিয়াই মানুহৰ আগত পাগলৰ ভাও জুৰি থাকে? মোক আজি ক'ব লাগিব। এই বুলি কৈ মই কান্দিব ধৰিলোঁ। তেওঁ মোক দুবাহুত ধৰি কাষত থকা চকীখনত বহুৱাই দিলে আৰু ক'লে, আজি নহয় কাইলৈ তোমাক মই সকলো কথা খুলি ক'লোহেঁতেন। শুনা, আগতে মই এইখন গাঁৱৰ বহুত পঢ়া-শুনা কৰা এজন শিক্ষিত ল'ৰা আছিলোঁ। মোৰ এটা ভাল ব্যৱসায়ো আছিল। এতিয়াও মই ৰাতি ৰাতি অনলাইনত ব্যৱসায়ৰ কাম কৰোঁ। মোৰ কেইজনমান বন্ধু আছিল। তেওঁলোকৰ লগত এদিন ফুৰিবলৈ গৈছিলোঁ। কিন্তু মই জনা নাছিলোঁ যে তাহাঁতি বহুত বেলেগ ধৰণৰ মানুহ আছিল। খাই থাকোঁতেই কাজিয়া লাগিছিল। কিহৰ পৰা কাজিয়া লাগিছিল মই গম পোৱা নাছিলোঁ, কাৰণ মই সেই সময়ত গা ধুই আছিলোঁ। কাজিয়াই সীমা চেৰাই গৈছিল আৰু তাৰে এজনৰ মৃত্যু হৈছিল। তাহাঁতি গোটেইকেইটাই মই মাৰ্ডাৰ কৰিলোঁ বুলি মোক ফচাই দিলে। মোক পুলিচে ধৰি লৈ গৈছিল। মই উপায় নাপাই পাগলৰ ভেকচন ধৰিলোঁ। নহ'লে গোটেই জীৱন জেলত কটাব লাগিলহেঁতেন। পাগল বুলি ভাবি মোক মুক্তি দিলে। আৰু এতিয়া সেই মাৰ্ডাৰ হোৱা মানুহঘৰ ইয়াৰ পৰা যাবগৈ বুলি শুনিছোঁ। সকলো ঘৰ মাটি বিক্ৰী কৰি দিছে। সোনকালেই মই এটা সুস্থ জীৱন-যাপন কৰিব পাৰিম তোমাৰ লগত। দুদিনমানৰ পিছৰ পৰা মই সদায় কামৰ বাবেই ঘৰৰ পৰা ওলাই গৈছিলোঁ আৰু আহোঁতে তোমালৈ কিবা নহয় কিবা এটা যে আনিছিলোঁ। তুমি যাতে পৰিস্থিতিৰ লগত হাৰ মানি মোক এৰি গুচি নোযোৱা। যাতে তুমি সুখী হৈ থাকা। বহুত ভাল পাওঁ তোমাক। এই কথা শুনি মোৰ আকৌ চকুপানী ওলাল। তেওঁ চকুপানী মচি দি ক'লে, মাথো 1-2 মাহমান এইদৰে নাটক কৰিব লাগিব। তাৰ পাছত সকলো ঠিক হৈ যাব। ভবাৰ দৰেই মোৰ জীৱনটো এতিয়া খুব সুন্দৰ আৰু সুখেৰে পৰিপূৰ্ণ। বন্ধু-বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।